Hello everyone and welcome back to my YouTube channel Blogger Boy Path. মোৰ চেনেলত বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। আজি বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিলোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই এনজয় কৰিব। যদি ভাল পায় চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিব লগা নতুন ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগত পায়। তো ঠিক আছে, ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইছ, আজি মই গৈ আছোঁ ভালুকমৰা। তাত এখন ধুনীয়া ৰিজৰ্ট আছে, বনিয়ান গ্ৰোভ বুলি এখন ৰিজৰ্ট আছে আৰু সেই ৰিজৰ্টখনত এটা বিশেষ বস্তু আছে। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, ময়ো চাই আহোঁগৈ। আগৰ পৰা শুনি আছিলোঁ কিন্তু দেখা নাই। ব'লক আজি আপোনালোকক মোৰ লগত গৈ থাকোঁ। আহি বৰুৱা চাৰিআলি পাইছোঁহি। এতিয়া আমি ইয়াৰ পৰা ৰাইট ল'ব লাগিব। ৰাইট লৈ আহি জে বি কলেজ পাইছোঁহি আৰু মোৰ লেফ্টত আছে আমাৰ কৰ্ট ফিল্ড আৰু কৰ্ট ফিল্ড পাৰ হৈ আহি আমি ষ্টেডিয়াম পাইছোঁহি। এইবিলাকৰ ওপৰতো মই আপোনাক ভিডিঅ' দিম পিছত, কিন্তু এতিয়া ব'লক আমাৰ মেইন ডেষ্টিনেশ্যন যাওঁ, কাৰণ দেৰি হৈ যাব। 17 কিলোমিটাৰ হয়, দূৰ আছে। তো ব'লক গৈ থাকোঁ। চিভিল ৰোড পাইছোঁহি। দেখিছেনে আজি চিভিল ৰোডটো কিমান খালী। আগতে আমাৰ যোৰহাটৰ মানুহখিনিয়ে গম পায় এইটো ৰাস্তাত কিমান ভিৰ হয়। এতিয়া কৰোণাৰ কাৰণে পূৰা ৰাস্তা চাফা হৈ গৈছে, দেখিছেনে? কৰোণা মেইন। আৰু এতিয়া বৰ্তমান আহি পাইছোঁহি যোৰহাট এয়াৰফ'ৰ্চ ষ্টেচন। আপুনি ইয়াৰ পৰাই দিল্লী, মুম্বাই, ইংলেণ্ড, আমেৰিকা য'লৈ যায় যাব পাৰে। কিন্তু এতিয়া আমি দিল্লী, মুম্বাই, আমেৰিকা নাযাওঁ। এতিয়া আমি ৰিজৰ্টখনলৈ যাওঁ। আৰু আজিকালি ইয়াত প্লেন নচলে, JCB চলে নি? মোক কমেণ্টত জনাবচোন। আৰু আহি পাই গ'লোহি আমি চৰাইবাহী। চৰাইবাহী নামটো কিয় দিলে বাৰু আপোনালোকে জানেনে? মোক ক'বচোন, মই নাজানো মানে ভালকৈ। কাৰণ কি ইয়াত চৰাইবিলাকে বাঁহী বজায় নেকি? চৰাইবাহী পথাৰখন ধুনীয়া লাগিছে, কিন্তু আমি চৰাইবাহী চাই আহি আমাৰ ৰাস্তাই ভুল হৈ গ'ল। চ' আকৌ মেপখন চাই লওঁ। আৰু 4 কিলোমিটাৰ দেখাই আছে ইয়াৰ পৰা, আৰু এটা শ্বৰ্টকাট আছে। আমি সেই শ্বৰ্টকাটটোৱেদি এতিয়া যাওঁ। ৰাইট ছাইড হ'ব লাগিব। তো ৰাইট ছাইডে আৰু 4 কিলোমিটাৰ দেখাই আছে। তো ব'লক, বতৰটো ভালেই বাৰু, ৰ'দ দি আছে, কিন্তু আমি সোনকালে গৈ আকৌ সোনকালে ঘূৰি আহিব লাগিব, কাৰণ বৰ্তমান পৰিস্থিতিটো আপোনালোকে জানেই। চ' ব'লক গৈ থাকোঁ। মেপ চাই আহি আমি পাই গ'লোহি কাটংগা বাগান। এইখন দেখিছেনে? কাটংগা বাগান লিখা আছে। ইয়াৰ ওচৰতে আছে ৰিজৰ্টখন। ব'লক আহি ফাইনেলি পাই গ'লোহি বনিয়ান গ্ৰোভ। কিন্তু এইখনে আছে আপোনাৰ বনিয়ান গ্ৰোভ। এইফালে আছে এইখন ৰিজৰ্টখন আছে, কিন্তু এটা কাৰণ হ'ল কৰোণাৰ কাৰণে ইয়াত কিছুমান মেইনটেনেঞ্চৰ কাম চলি আছে। চ' এতিয়া বৰ্তমান আমাক সোমাবলৈ নিদিয়ে হেনো। তাৰপৰা দাদাজনৰ লগত কথা বতৰা পাতিলোঁ। দাদাজনে 45 মিনিটৰ পিছত সোমোৱাই দিম বুলি কৈছে। কিন্তু আজি আমি অহাৰ কাৰণ হৈছে ইয়াৰ ভিতৰত এটা বিশেষ বস্তু আছে। আপোনাক সেই বস্তুটো দেখুৱাবলৈকে আহিছোঁ। সেইটো কি বস্তু আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব। 45 মিনিটমান আৰু ৱেইট কৰিব লাগিব। ভাগ্য ভাল, আমাক দাদাজনে কিবা এটা কৰি সোমাবলৈ দিলে আৰু। খালি তাত বেছি টাইম কৰিব নোৱাৰিম। আমি ভিডিঅ' শ্বুটটো কৰি আকৌ ওলাই আহিব লাগিব। ব'লক গেট চেট ভাঙি সোমাই যাওঁ। ব'লক। আহি আছোঁ। আপোনালোকক মই আজি যিটো বিশেষ বস্তু দেখাম বুলি কৈছিলোঁ, সেই বস্তুটো মোৰ মুখৰ আগতে আছে। কিন্তু আজি আপোনালোকক মই যিজোপা গছৰ কথা ক'ম, সেইজোপা গছ শুনিলে আপোনালোকে ভয় খাই যাব। এই গছজোপাৰ বয়স হৈছে 800 বছৰ। আপোনালোকে চাওক, এইজোপা গছ, সেইজোপা গছ 800 বছৰীয়া গছ, আমাৰ যোৰহাটত আছে। কিমান পুৰণি এজোপা গছ। ইমান দূৰৰ পৰা মই আহিছিলোঁ আজি এইজোপা দেখাবৰ কাৰণে। এইজোপা চাই লওক এবাৰ গছজোপা। আজিলৈকে এনেকুৱা এটা ব্লগ দেখা নাই এইজোপা গছৰ ওপৰত, আমাৰ যোৰহাটত বিশেষকৈ। মই আপোনালোকক ক'ত আছে কি আছে আপোনালোকক গোটেই ডিটেইলছখিনি মই কৈ দিম। এইজোপা গছ, এইখন হৈছে বানিয়ান গ্ৰোভ ৰিজৰ্ট হয়। ইয়াত আপোনালোকে থাকিব পাৰে। পাৰ নাইট কিমান লয় কি কথা, আজি এনেকৈ কোনো ইয়াত মানুহ নাই সুধিবলৈ। মই আপোনালোকক এইখিনি ডিটেইলছো আকৌ এদিন আহিম, আপোনালোকক দিমহি। খুব ধুনীয়া এটা পৰিৱেশ। আপোনালোকে চাওক কি চালিয়া ৰিজৰ্টখন। ৰিজৰ্টখনৰ মূল কাৰণ হৈছে এইজোপা গছজোপা, 800 বছৰীয়া এইজোপা গছ। চাওক, ইয়ালৈ আহি এটা কথা জানিব পাৰিলোঁ। কি কথা জানেনে? এই বনিয়ান গ্ৰোভ ৰিজৰ্টখন আৰু কাজিৰঙা গল্ফ ৰিজৰ্ট দুইখন বোলে একেজন মালিকৰে। আৰু আমি আগত পাই অহা যিখন কাটংগা বাগান আছিলে, সেই বাগানখনৰো মালিক একেজনেই, তামাম মালিকজনে। আৰু এই বাগানখনৰ ইটো পাৰে আছে কাজিৰঙা গল্ফ ৰিজৰ্ট আৰু এইটো পাৰে আছে বনিয়ান গ্ৰোভ।
আপোনালোক আহক, আমাৰ যোৰহাটতো ইমান ধুনীয়া ধুনীয়া বস্তু আছে। আৰু যে এই গছজোপা ভাবকচোন কিমান পুৰণি, আমাৰ ককাৰো কিমান আগৰ দিনৰ হ'ব পাৰে। আপোনালোক আহক, তামাম গছ চাই যাওকহি এবাৰ। আপোনালোকে ইয়ালৈ জুবিন দা, পাপন দা, আনকি প্ৰিয়ংকা চোপ্ৰাও ইয়াত আহি থাকি গৈছে। এখন কি ধুনীয়া ৰিজৰ্ট হয়। এতিয়া আমি এখনৰ পৰা যাওঁগৈ। ইয়াত বৰ্তমান লকডাউন চলি আছে কাৰণে বেছি সময় থাকিবলৈ নিদিয়ে, কিন্তু হ'লেও যিকণ সময় আহিলোঁ সেইকণ সময় বহুত ভাল লাগিলে আহি পেলাই। আপোনালোকে আকৌ মই আহিম, লকডাউনটো ভালকৈ খোলক, তাৰপৰা আমি ধুনীয়াকৈ ইয়াত খাই বৈ থাকি ধুনীয়াকৈ আকৌ আপোনালোকক এটা ধুনীয়া চেষ্টা কৰিম। সেইখনে আগফালে এখন বাগান আছে আৰু পিছফালে সেইখন ৰিজৰ্টখন।